যদি মিয়া বিদেশী আছে তাক একদম খেদিয়ে দে, হয়নে নহয়? মিয়া যদি বিদেশী আছে তাক খেদিয়ে দে। মিয়াক কষ্ট দিবৰ কাৰণে কোনোবা চিফ মিনিষ্টাৰ বনায় নেকি পৃথিৱীত? পাগলৰ জাত। আপোনালোকে নিজে কওক, মিয়াক কষ্ট দিবৰ কাৰণেতো চিফ মিনিষ্টাৰ নবনাই নহয়। চিফ মিনিষ্টাৰ বনাই যে বিদেশী যদি আছে তাক খেদিবৰ কাৰণে। বিদেশীক খেদিব নোৱাৰা। বিদেশীক খেদিব নোৱাৰি কি কৰে? মানুহৰ ওচৰত উত্তেজনা এটা আনে বহাই থাকিবৰ কাৰণে, মিয়াক কষ্ট দিবৰ কাৰণে মই জন্ম হৈছোঁ। আৰে বাপু, হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে আটাইতকৈ ইতিহাসৰ কম বিদেশীক খেদিছে। সেই কথাটো নকয় কোনোদিন। বিদেশীক খেদাৰ কাৰণে কোনো ব্যৱস্থা কৰিব নোৱাৰিলে, বাংলাদেশৰ লগত চুক্তি কৰিব নোৱাৰিলে, বিদেশীবিলাকক চিনাক্তকৰণ কৰিব নোৱাৰিলে। আমাৰ NRCয়ে বিদেশী উলিয়াই দিছিলে 19 লাখ, সেই 19 লাখকো ৰাখিব খুজিলে। সেইকাৰণে NRCখনক